আজি আমার স্বাধীন ভারতের প্রথম শহীদ ডক্টর শ্যামা প্রসাদ মুখার্জির জীবনী সম্পর্কে সৰুকৈ আমি এটা কিতাপ উন্মোচন কৰিলোঁ। এই উন্মোচনী সভাত আজি উপস্থিত থাকে উত্তৰ প্ৰান্তৰ আমাৰ বৌদ্ধ প্ৰমুখ ৰথীন্দ্ৰ সিনহা দা, লগতে আমাৰ কোকৰাঝাৰ জিলা সভাপতি ৰাজকুমাৰ ব্ৰহ্ম ডাঙৰীয়া, আমাৰ সংঘৰ কোকৰাঝাৰ জিলা সংঘ চালক নিশুদা সম্পূৰ্ণৰূপে সহযোগিতা আৰু তেওঁ এই কিতাপ লিখি ওলাবলৈ আমি 3 মাহত সক্ষম হ'লোঁ। আৰু আমাৰ লগতে আছে আমাৰ পাৰ্ক এণ্ড কনষ্ট্ৰাকশ্যন কমিটিৰ উপসভাপতি ললিতা নাৰ্জাৰী আৰু বিশিষ্ট ব্যৱসায়ী বাপি দে আৰু লগতে আমাৰ জ্যেষ্ঠ বিশ্ব হিন্দু পৰিষদ। ক'ব বিচাৰিছোঁ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ এই জীৱনী লিখিবলৈ আমি ইচ্ছুক হোৱাৰ এটাই কাৰণ হ'ল যে আমি সকলোৱেই ভাৰতবৰ্ষত বসবাস কৰোঁ, কিন্তু সকলোৱে ৰাজনীতি কৰোঁ, কিন্তু আমি এটা বস্তু পাহৰি যাওঁ, আমাৰ যে এখন দেশ, আমি সকলোৱে ৰাষ্ট্ৰৰ সৈতে ৰাষ্ট্ৰ হিতে কাম কৰিব লাগে। আমি আমাৰ পৰিয়ালটো লৈ যে ব্যস্ত থাকিম সেইটো নহয়। যদি আমি দেশৰ কাৰণে কাম কৰিবলৈ আহিছোঁ তেনেহ'লে আমি দেশৰ কাৰণে আমি নিজৰ স্বাৰ্থক ত্যাগ কৰি দেশৰ উন্নতিৰ কাৰণে, দেশবাসীৰ উন্নতিৰ কাৰণে আমি আগুৱাই যাম বুলি আশা কৰোঁ। আৰু এই কিতাপৰ মাধ্যমত স্পষ্টভাৱে ফুটি উঠিছে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী নিজৰ জীৱনৰ আশা ত্যাগ কৰি আৰু নিজৰ পৰিয়ালৰ কথাও চিন্তা নকৰাকৈ তেওঁ দেশৰ কাৰণে কাম কৰি থৈ গ'ল। ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী যি আমাক দেশবাসীক প্ৰেৰণা দি থৈ গ'ল সেইটো আমি প্ৰত্যেকেই অনুসৰণ কৰি যাব লাগে। তেওঁ ভাৰতবৰ্ষত 540জন এমপিৰ ভিতৰত এনে এজন উপযুক্ত এমপি, যিজন এমপিয়ে চিন্তা কৰিছিলে যে কংগ্ৰেছ জৱাহৰলাল নেহৰুৰ নেতৃত্ব চৰকাৰে যি কিছুমান সিদ্ধান্ত লৈছিল তাৰ সিদ্ধান্ত বিৰোধ কৰিছিলে, যেনে 370 ধাৰা আৰু 35A আৰ্টিকেল বাতিল কৰিবলৈ ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীয়ে দীৰ্ঘদিন আন্দোলন চলাই গৈছিল। তেওঁ এইটো চিন্তা কৰিছিলে যে 370 ধাৰা আৰু 35A আৰ্টিকেল যদি থাকে কাশ্মীৰ আমাৰ যদি হয় আমি এই আইন কেতিয়াও থাকিবলৈ নিদিম। কৈছিলে তেওঁ যে দেশ এক হ'লে প্ৰধানমন্ত্ৰী এটা হ'ব লাগিব। সেইকাৰণে তেওঁ বিধান পাৰ্লিয়ামেণ্টত কৈছিলে এক নিশান এক প্ৰধান এক বিধান, এক প্ৰধান তাৰমানে দেশ এটা হ'লে প্ৰধানমন্ত্ৰী এটা হ'ব লাগিব। যদি দেশ এটা হয় নিশান এটা হ'ব লাগিব, দেশ এটা হ'লে আইন এটা হ'ব লাগিব। ইয়াৰ অৰ্থ হ'ল আগতে কাশ্মীৰত পাকিস্তানৰ পতাকা উৰুৱাইছিলে। আমাৰ প্ৰায়ত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী যেতিয়া NDA চৰকাৰ হ'ল প্ৰধান হৈ তেওঁ কাশ্মীৰত নিৰ্বাচন কৰিছিলে আৰু তেওঁ এই ফ্লেগ তেওঁ ওপৰাই পেলাই দি তেওঁ ভাৰতৰ ফ্লেগ প্ৰথম কাশ্মীৰত আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি NDA চৰকাৰৰ আমি যেতিয়া বলিষ্ঠ হিচাপে শাসন কৰিবলৈ শাসনভাৰ ভাৰতবৰ্ষৰ মানুহে আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেৱক দিলে, তেওঁ তেতিয়া 370 ধাৰা আৰু 35A আৰ্টিকেল উঠাবলৈ সক্ষম হ'ল। আজি ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ যিটো সপোন আছিল 370 ধাৰা 35A আৰ্টিকেল আৰু এক নিশান এক প্ৰধান এক বিধান যিটো শ্লোগান আছিল এইটো সম্পূৰ্ণ হ'ল। সেইকাৰণে আমি 75 বছৰ অমৃত মহা উৎসৱৰ সন্মুখত ৰাখি আমি এই ত্যাগী ব্যক্তিজনৰ কিতাপ উন্মোচন কৰিলোঁ। আমি পাঠকৰ প্ৰতি সকলো পাঠকক আমি অনুৰোধ কৰিছোঁ তেওঁলোকে যাতে কিতাপটো সকলোৱে পঢ়ি আনজনকো জানো দেশৰ কাৰণে ৰাষ্ট্ৰৰ কাৰণে যিজন ব্যক্তিয়ে নিস্বাৰ্থে দেশৰ কাৰণে কাম কৰি গ'ল, এই সকলো বস্তু আমাৰ ভাৰতবাসীৰ প্ৰতিটো নাগৰিকের যদি এই মনোভাৱেৰে চলে আমাৰ দেশ আগুৱাই যাব। আৰু এই সুশাসন উন্নত দেশ আজি ভাৰত বিশ্বগুৰু হ'বলৈ ৰাস্তাত আছে। ইয়াৰ কাৰণ হ'ল ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জীৰ নীতি আদৰ্শৰে আমি আগুৱাই গৈ আছোঁ। আমি আশা ৰাখোঁ প্ৰতিজন ভাৰতৰ নাগৰিকে, প্ৰতিজন দেশবাসীয়ে, প্ৰতিজন ৰাজনীতি নেতা, প্ৰতিজন
ব্যক্তিয়ে যেন ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ এই ত্যাগ মানি এই ত্যাগৰ তেওঁৰ অনুসৰণ কৰি আমি দেশ আগুৱাই যায় আৰু দেশৰ প্ৰতিজন নাগৰিকে জানি তেওঁক সমৰ্থন আগবঢ়ায়। এইখিনিকে কৈ মই মোৰ চমু বক্তব্য এই প্ৰেছ মিটখন আমি ইয়াতে কথা ক'ব খুজিছোঁ। কিতাপখন 3টা খণ্ডত লিখা হৈছে আৰু এনেকুৱা লেংগুৱেজত লিখা হৈছে মানে যাতে পাঠকে পঢ়ি আমনি নালাগে, সেইটো আমি লক্ষ্য ৰাখিছোঁ। আৰু ইয়াতে পাৰ্ট এ যিটো আছে তাতে চমুকৈ মেইন মুখ্য বিন্দু কেইটামান আছে, য'ৰ পৰা ছাত্ৰ ছাত্ৰীসকলেও লাভ উঠাব পাৰিব। আৰু বাকী পাৰ্ট বিত গোটেই জীৱনী আৰু তেওঁৰ কৰ্মৰাজি লিখা হৈছে। আৰু পাৰ্ট চিত কোকৰাঝাৰ জিলাত অৱস্থিত ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীৰ প্ৰতিমূৰ্তি আৰু পাৰ্কৰ আদি কৰি লিখা হৈছে। এইখিনিকে কৈ মই बाइक अनसायगिरिफोरनि थाखाय मोनसे मोजां खौरां। क'क्राझार जिडी र'ड एक्सिस बेंक साखाथियाव थानाय दावहारु अट' एजेन्सिया नोंथांमोननि थाखाय लाबोदों दामाका स्पेशल अफार। खम बेसेनावनो नोंथांमोना बाजाजनि गुबुन गुबुन मडेलनि बाइक फाइनान्स खालामना नोंथांनि सिमांखौ जाफुंहोनो हागोन। 13,800 रांनिफ्राय जागायना 19,500 रांजों नोंथाङा बाजाजनि गुबुन गुबुन मडेलनि बाइक जेरै प्लाटिना, पालसार बायदि गुबुन गुबुन मडेलनि बाइक लानो हागोन। बाइकजों लोगोसे बेसेन होनाङालासे मोनफागोन गंसे हेलमेट। बाइगिरि बिथांमोना गोरलै राहाजों बाजाजनि फाइनान्स लिमिटेड नङाबा एक्सिस बेंक लिमिटेडआव फाइनान्स खालामनो हागोन। गोबांथार फोरमानलाइफोर गथायनो गोनांथि गैया, खालि फट' गांसे, पेन कार्ड, आधार कार्ड, भटार आइडि आरो सोलिबाय थानाय मोब्लिबनि बिल होयोब्लानो बे सुबिदाखौ लानो हागोन। गोबां मिथिनो थाखाय 8473883986 03661270550 9957644326 आव फन खालाम।